মানে আমি যেতিয়া আমাৰ ৰাস্তাটো আহিছিল প্ৰথমতে ৰাইজৰ পিনৰ পৰা কৈছিলোঁ যে আমাৰ এখন গাঁও বহুত বেকৱাৰ্ড খেতিয়কৰ গাঁও। তো আজি বিজেপি চৰকাৰৰ এটা উন্নত মানৰ হেৰি হৈ আছে, চব পিনে উন্নত হৈ আছে। আমাৰতো এতিয়া গাঁওখন খুব লাষ্টত এই ৰাস্তাটো আহিছে বুলি মই এটা ভাবোঁ আৰু ইতিমধ্যে চব জেগা উন্নত হৈ গ'ল। এই ৰাস্তাটো যেতিয়া হৈ আছে আমি কৈছিলোঁ যে আমাক উন্নত মানৰ কৰি দিব ৰাস্তাটো। আমি বহুত জমৰ যাতনা খাইছোঁ এটা সময়ত। আৰু এতিয়া যেতিয়া ৰাস্তাটো হৈ আছে দেখিছোঁ যে গছ কিছুমান মাজত ৰৈ গৈছে, য'ত পাকা কৰি আহিছে। তাৰপিছত লাইটৰ পোষ্ট কেইটামান গুচাব দিছিলোঁ, জীৱন্ত গছৰ পুলিৰ পোষ্ট বনাই থৈ দিয়া আছে, সেইকেইটা কাটিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ। আমি ৰাইজেও সহযোগিতা কৰিম বুলি ভাবিছিলোঁ। এতিয়া এইখিনি জেগাত দেখিছোঁ কিছুমান CC ব্লকৰ মানে খুব নিম্নমানৰ ব্লক আহিছে আৰু ব্লকবিলাক ভাঙি গৈছে মাজে মাজে। যিটো 2 নম্বৰী নে কি মই এইটো বিষয়ত ইমান নাজানো, কিন্তু বস্তুটো উন্নত মানৰ নহয়। আমি অনুৰোধ কৰোঁ যে চৰকাৰকো কওঁ, প্ৰশাসনকো কওঁ যে যাতে উন্নত মানৰ আমাক কৰি দিয়ে, আমাৰ আশাটো যাতে পূৰণ কৰে। আৰু যিটো ছাইড বাম বনাই আছে, ছাইড বামটোত অকণমান চিমেণ্ট কম হৈছে। মই সেইদিনাও কৈছোঁ যে চিমেণ্টটো কম হৈছে, এইটোতো ভাঙি যাব। অলৰেডি বনাই থোৱা কিছুমান এৰিয়া মানে ঢিলা হৈছে। মই কৈছোঁ ভাঙি গৈয়ে আছে, আপোনালোকে উন্নত মানৰ কৰি দিয়ে যেন আমাৰ অনুৰোধ। এইখিনিয়ে আৰু ক'ব লগা। বাকী ঠিকাদাৰ মণ্টু বুলি শুনিছোঁ আৰু তেখেতক আমি ৰাইজৰ পিনৰ পৰা আলোচনা কৰিব কাৰণে জনাইছিলোঁ আৰু তেখেতে এনে আহিলে সুধিলে, আমাক কোনোবা কথাও পাতিছে। আমি ফোনো কৰিছিলোঁ, ইঞ্জিনিয়াৰকো ফোন কৰিছিলোঁ, SDOকো ফোন কৰিছিলোঁ। তেখেতসকলে ক'লে চৰকাৰৰ যিটো ৰুল সেই ৰুল মতেই হ'ব। আমি কৈছিলোঁ ঠিক আছে, ৰুল মতেই হওক, কথা নাই, কিন্তু উন্নত মানৰ কৰি দিব যাতে আমাৰ আৰু এইটো বস্তুৰ কাৰণে হাবুডুবু খাব নালাগে বা কালিলৈকে যাতে আমাৰ ৰাস্তাটো বেয়া হৈ যায় পেলাই আকৌ এনেকুৱা হয়, সেনেকুৱা যাতে নহওক, সেইখিনি আমি অনুৰোধ জনাইছিলোঁ। আৰু ঠিকাদাৰৰ কাম চাব ইঞ্জিনিয়াৰ অহা নাই নেকি? এতিয়া আহিছিলে বুলি শুনিছোঁ, মই কিন্তু লগ পোৱা নাই। আহিছে, চাইছে। প্ৰথমতে যিখিনি ব্লক পেলাইছিলে ব্লকখিনি উন্নত মানৰ, দেখিলে ভাল লাগে সেইখিনি ব্লক। সেইখিনি অকণমান ভালো হৈছে জেগাখিনি। তাৰপৰা আহি পেলাই পোষ্ট কেইটামান, বেলগছ কেইডালমান, তামোল গছ কেইডালমান চব ৰাস্তাৰ মাজে মাজে ৰৈছে, পাকা কৰি দিছে। এতিয়া গৃহস্থৰ পিনৰ পৰা কমপ্লেইন যে কাটিলে পইচা দিব লাগিব। সেইখিনি আমি ৰাইজক কৈছিলোঁ যে ৰাইজক আমাক জনাব, আমি ক'ম, আমি আমাৰ পিনৰ পৰা হ'লেও ৰাস্তাটো আমাক ক্লিয়াৰ চাবলৈ আহিছিলে বুলি শুনিছোঁ এদিন। তেখেতসকলে চাই গৈছে যিখিনিত, সেইখিনি হয়তো ঠিকেই আছিলে। তাৰপিছত বৰ্তমান অহা নাই। তেখেতসকলে যিখিনি কৰি থৈ এতিয়া আহিলে, দেখিলে গম পাব আৰু ৰাইজে গমো পায়। ধৰি লওক চাই আছোঁ। কেৱল এইখিনিয়ে কথা যে চৰকাৰে যিটো উন্নত মানৰ হেৰি বনাইছে, ব্যৱস্থা বনাইছে, তেনেকুৱাকৈ নিকা আৰু উন্নত মানৰ হওক বস্তুটো, সেইখিনিয়ে আমাৰ অনুৰোধ। আৰু ঠিকাদাৰে দুৰ্নীতি কৰা বুলি ক'ব খোজে? ঠিকাদাৰে এতিয়া দুৰ্নীতি কৰা বুলি ক'বতো নোৱাৰি, কাৰণ ঠিকাদাৰে এটা বস্তু আনি পেলাই কাম কৰিব, ইয়াত বহুত মানুহ ইনভল্ভ থাকে। যেনেকুৱা মিস্ত্ৰীও থাকে, মিস্ত্ৰীৰ হেমাহিতো কিছুমান হ'ব পাৰে, মহৰীৰ হেমাহিতো হ'ব পাৰে। আৰু কিছুমান ধৰি লওক কাম কৰোঁতে কিছুমান জেগাত ঢিলামি কৰোঁতেও হ'ব পাৰে। তেখেতসকলে নিৰামিকৈ চাই থকাটো মই বিচাৰোঁ। আৰু সেইখিনিয়ে ৰাস্তাটো ক'ৰবাত মানে সঠিক মানে মেটেল পৰা নাই বা এনেকুৱা ধৰণৰ তেনেকুৱাভাৱে কাম কৰা হোৱা নাই, এনেকুৱা দেখিছা? সেনেকুৱা লাগিছে। মানে কিছুমান জেগাত ধৰি লওক যিটো ব্লক ধৰি লওক ভাঙিব নালাগে, সেনেকুৱা ভাঙা ব্লকৰ কাম নহ'লে ভাল লাগে। আৰু সেনেকুৱা জেগাত ঢিলা ব্লক আহিছে, য'ত ভাঙি গৈছে। বা যিখিনি ধৰি লওক আমি বিচাৰিছিলোঁ যে যিখিনি বনাই আছে আৰু কামখিনি দেখিলে আপোনালোকেও গম পাব। আমিওতো বস্তুটো চাইহে শিকিছোঁ, আমিও ইমান নাজানো। দেখিছোঁ যে কিছুমান কাম ভাল লগা নাই আৰু সেইখিনি মনোপুত হোৱা নাই। কিন্তু বেলেগতো ৰাস্তা দেখিছোঁ, ব্লকৰ ৰাস্তা দেখিছোঁ, খুব সুন্দৰ ফিনিচিং আছে। আমাৰ কিছুমান জেগাত ফিনিচিঙো সুন্দৰ হোৱা নাই। সেইখিনিয়ে আৰু ক'ব লগা, যাতে অধিক মুনাফা লাভৰ অংকত মানে নিম্নমানৰ হেৰি ব্লক ব্যৱহাৰ কৰিছে, সেনেকুৱাও হ'ব পাৰে। ধৰি লওক যিহেতু ইয়াৰ বিষয়ত ইমানো জ্ঞান নাই, কিন্তু আমি দেখি শুনিয়ে যিখিনি গম পাইছোঁ আৰু ধৰি লওক সেইখিনিয়ে কৈছোঁ যে বেলেগতো ব্লকৰ ৰাস্তা দেখিছোঁ, ফিনিচিং ভাল হৈছে, ব্লকবিলাকো ধুনীয়া। আমাৰ ইয়াতে ব্লকবিলাক যিহেতু ভাঙিয়ে গৈছে, তো কিমান দিন টিকিব আমি সেইটোৰ ওপৰত মনত অলপ ডাউট আছে। আৰু ৰাস্তাৰ মাজত গছ থকাৰ পিছতো মাজেৰে মানে ৰাস্তাৰ মাজেৰে এনেকৈ মানে হয়, এইটো মানে আমিও বিচাৰিছিলোঁ যে ধৰি লওক ৰাস্তাৰ মাজত গছৰ মাজেদি ৰাস্তা নাযাওক, গছটো যাতে আঁতৰাই যায়। এতিয়া ৰাস্তাৰ মাজত গছ থাকিলেতো জানেই, এইটো আজিকালি গাড়ী চলাই আহোঁতে কোনোবা ছাইড দিওঁতে ধৰি লওক মাৰি দিব। গছডালেতো এতিয়া দোষী নহয়, কোন দোষী এতিয়া ক'ব গ'লেতো বহুত হেৰি হৈ যাব।
সেইকাৰণে বিচাৰিছিলোঁ আৰু সেইখিনিও আঁতৰাই দিয়ক। ক'ৰ পৰা ক'লৈকে গৈছে ৰাস্তাটো? এইটো আমাৰ তামোলপুৰ লিং ৰোড হয়, একদম ইয়াৰ পৰা মহৰীপাৰা লিং ৰোড হয়। এইখিনি এনে ঢেকীয়াপথাৰ চকৰ যিটো হাইৱে আছে এইটো আমাৰ কেঞ্চাৰ হস্পিটেল লিং ৰোড হৈ যায়। তাৰপিছত এইপিনে মহৰীপাৰা পালে মঙলদৈ লাইনটো এইপিনে দিয়ে ওলাই যাব পাৰে, শ্বৰ্টকাট হয়। কিন্তু গাঁৱৰ ভিতৰ হয়, কিন্তু শ্বৰ্টকাট হয়, এইটো বিজি ৰোড হয় এটা। কিন্তু এইখিনি যদি উন্নত কৰি নিদিলে কালিলৈকে বহুত বিপদজনক হ'ব। গছখিনি আঁতৰাব বাধ্যতামূলকে আৰু আমাৰ পিনৰ অনুৰোধ।